ৱেলকাম টু আছামিজ চেনেল। আজি চাণক্যৰ বিষয়ে কিছু কথা তেখেতৰ এটা চমু পৰিচয় দিব বিচাৰিছোঁ। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মগধৰ ৰজা নন্দৰ পিতৃশ্ৰাদ্ধ উপলক্ষে ৰাজমন্ত্ৰীৰ দ্বাৰা এজন ব্ৰাহ্মণক আমন্ত্ৰণ জনোৱা হৈছিল। ব্ৰাহ্মণগৰাকী দেখিবলৈ আপচু আছিল। যথাসময়ত ব্ৰাহ্মণে নিমন্ত্ৰণ গ্ৰহণ কৰি মহাৰাজ নন্দৰ ঘৰলৈ আহি পুৰোহিতৰ আসন গ্ৰহণ কৰিলে। শ্ৰাদ্ধকালত উপস্থিত হোৱা পুৰোহিতৰ আসনত এগৰাকী কদাকাই ব্ৰাহ্মণক দেখা পাই নন্দই নানান তিৰস্কাৰ কৰি ব্ৰাহ্মণক ওলাই যাবলৈ আদেশ দিলে। ব্ৰাহ্মণে প্ৰথমে খং নকৰি ৰজাক সজ বাক্যৰে বুজাবলৈ চেষ্টা কৰিলে। কিন্তু নন্দই একোতে সন্তুষ্ট নহৈ ব্ৰাহ্মণক অপমান কৰিলে। এইবাৰ ব্ৰাহ্মণ খঙত অগ্নিশৰ্মা হৈ নিজৰ টিকনি খুলি ক'লে, নন্দৰাজ, আজি মই এই টিকনি খুলিলোঁ। নন্দবংশ ধ্বংস কৰিহে এই টিকনি পুনৰ বান্ধিম। এইদৰে কৈ ব্ৰাহ্মণে সেই ঠাই পৰিত্যাগ কৰিলে। এই খঙাল ব্ৰাহ্মণজনেই আছিল পণ্ডিত চাণক্য শৰ্মা। চাণক্যই নন্দবংশ সবংশে ধ্বংস কৰাৰ উপায় চিন্তিবলৈ ধৰিলে। নানান উপায় চিন্তা কৰিলে। নন্দৰ পিতৃৰ নাম আছিল মহাপদ্ম। তেওঁ মূৰাৰ নামে এজনী দাসী আছিল। এই মূৰাৰ গৰ্ভত মহাপদ্মৰ ঔৰসত চন্দ্ৰগুপ্তৰ জন্ম হয়। মহাপদ্মৰ মৃত্যুৰ পিছত নন্দ ৰজা হৈ মূৰা আৰু চন্দ্ৰগুপ্তক ৰাজ্যৰ পৰা খেদি উলিয়াই দিলে। চন্দ্ৰগুপ্তই আলেকজেণ্ডাৰৰ শৰণাপন্ন হৈ যুদ্ধবিদ্যা শিকিছিল। সেই চন্দ্ৰগুপ্তৰ সহায়ত নানা বুদ্ধি কৌশল কৰি চাণক্যই মহাৰাজ নন্দক সবংশে ধ্বংস কৰে। চন্দ্ৰগুপ্তক সিংহাসনত বহুৱাই চাণক্যই ৰাজনীতি ত্যাগ কৰি পুনৰ ব্ৰহ্মকৰ্মত নিয়োগ কৰে। চাণক্যই ৬,০০০তকৈ অধিক শ্লোক সম্বলিত এখন নীতিগ্ৰন্থ প্ৰণয়ন কৰে। তাৰ বাহিৰেও লঘু চাণক্য, বৃদ্ধ চাণক্য, বৌদ্ধি চাণক্য আদি বহু মূল্যৱান গ্ৰন্থ ৰচনা কৰে। পণ্ডিত চাণক্য কৰ্তব্যনিষ্ঠা আৰু কূটবুদ্ধিপৰায়ণ ব্যক্তি আছিল। সেইবাবেই তেওঁ অন্য এটি নাম কৌটিল্য নামেৰে জনাজাত হৈ পৰে। পঞ্জাৱ ৰাজ্যৰ অন্তৰ্গত তক্ষশিলা নামে ঠাইত চম্পক ঋষিৰ ঔৰসত চাণক্যৰ জন্ম হয়। চম্পক ঋষিৰ পুত্ৰ বুলিয়েই তেওঁৰ নাম চাণক্য হৈছিল। সংস্কৃতত লিখা শ্লোকবিলাকৰ অসমীয়া অনুবাদ এনেধৰণৰ আছিল। বিদ্বান লোকৰ লগত ৰজাক কেতিয়াও তুলনা কৰিব নোৱাৰি। ৰজাই নিজৰ দেশতহে সন্মান পায়, কিন্তু বিজ্ঞসকলে সকলো ঠাইতে সন্মান লাভ কৰে।